ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি ছুপাৰ 8 2 নম্বৰ মেটচ হৈ আছিলে আজি ইণ্ডিয়া 50 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল বাংলাদেশৰ লগত। প্ৰথমে ইণ্ডিয়া বেটিং কৰি 196 কৰিছিলে 20 অভাৰত 197 টাৰ্গেট দিছিলে। আজি ইণ্ডিয়া বেটাৰসকলে বৰ ধুনীয়া বেটিং কৰে। হাৰ্দিক পাণ্ডিয়া, কোহলি বৰ ধুনীয়া বেটিং কৰে। ইণ্ডিয়াৰ বেটিং লাইন যদি স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, ৰোহিত শৰ্মা 11টা বলত 23 ৰান মাৰে, কোহলি 28টা বলত 37 মাৰে, পাণ্টে ভালেই খেলে 24টা বলত 34 ৰান মাৰে, সূৰ্যকুমাৰে ভাল খেলিব ওলাই 2টা বলত 6 মাৰিলে, ডুবে ভালেই খেলিলে 24টা বলত 34, 27টা বলত 50 ৰান মাৰিলে ভাল খেলিলে হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল 3টা বলত 5 ৰান মাৰিলে। বাংলাদেশৰ বেটাৰসকলে ভাল খেলিব নোৱাৰিলে, কেপ্টেইন চান্তুৰ বাদে কোনোটা প্লেয়াৰে ভাল খেলিব নোৱাৰিলে, ফলত 50 ৰান হাৰি গ'ল। 146 ৰানহে কৰিব পাৰিলে 20 অভাৰত বাংলাদেশে। ইণ্ডিয়াৰ বলিং বৰ ধুনীয়া কৰে, বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱে বৰ ধুনীয়া বলিং কৰে। ইণ্ডিয়াৰ বলিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, আৰ্শদীপে 2টা উইকেট পায় 4 অভাৰত 30 ৰান দি, জাস্প্ৰীত বুমৰাহে 4 অভাৰত 13 ৰান দি 2টা উইকেট পায়, অক্ষৰ পেটেলে উইকেট নাপালে, হাৰ্দিক পাণ্ডিয়াই 3 অভাৰত 32 ৰান দি 1টা উইকেট পায়, জাদেজাই উইকেট নাপালে, কুলদীপ যাদৱে 19 ৰান দি 4 অভাৰত 3টা উইকেট পায়। বৰ ধুনীয়া বলিং কৰে কুলদীপ যাদৱে। ইয়াৰ লগে লগে ছেমিফাইনেলত জেগা নিজৰ পাকা কৰিলে ভাৰতে। ভাৰতৰ যি গ্ৰুপ 1ৰ স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, ইণ্ডিয়া 1 নম্বৰত আছে 4 পইণ্টৰ সৈতে, অষ্ট্ৰেলিয়া 2 নম্বৰত আছে 2 পইণ্টৰ সৈতে, আফগানিস্তান আৰু বাংলাদেশ লগভগ ওলাই যাব। যদি ভিডিঅ' ফালে এটা লাইক কৰি দিব। থেংক ইউ।